গুড মৰ্নিং এভৰিৱান, সকলোকে আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 6:15 হৈছে। মই গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া পাকঘৰলৈ আহিছোঁ। বুটখিনি মই যোৱাকালিয়ে তিয়াই মেলি থোৱা, আৰু মগত এনেকৈ মই চেনি আৰু চাহপাত দি গৰম পানী দিম, এনেকৈয়ে মই চাহকাপ ৰাতিপুৱা খাওঁ। আৰু চচ এটাত দি নিদিওঁ, আৰু চচটোত মানে ৰঙা হৈ যায় কাৰণে মগতে দি থৈ দিওঁ। আৰু এতিয়া এইখিনি চাওকচোন, এইখিনি মৰিচা শাক হয়। মৰিচা শাকখিনি বজাৰৰ পৰা আনিছিলে আৰু খোৱাই হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি মৰিচা শাককে বনাম। এনেকৈ মই ভালকৈ বাছি লৈছোঁ, আৰু চুলি থাকে বুলি মোৰ খুব সন্দেহ হয়। ভালকৈ মই বাহিৰতে এডাল এডালকৈ বাছি লৈ আহিলোঁ। বচাটো আপোনালোকক নেদেখালোঁ, আৰু এনেকৈ বাছি ল'লোঁ। আৰু এতিয়া মই চাহ অকণমানো খাই ল'ম। আৰু এনেকৈ মই ৰাতিপুৱা বাতিত চাহ খাওঁ। সোনকালে হয় আৰু খৰধৰ হৈ থাকে কামবোৰ। 9 বজাৰ আগতে মই গোটেই কামখিনি কৰি আজৰি হ'ব লাগিব। আৰু দিছেং 7মান বজাত উঠিব। তাক আকৌ উঠিলে মানে মই কামবোৰ কৰিবলৈ নোৱাৰিম, সেইকাৰণে। আৰু দেউতাকে যিহেতু আজিকালি দোকানত ষ্টাফ নাই, সেইকাৰণে ৰাতিপুৱাই ভাত খাই যায়। আৰু ৰাতিপুৱা যিমান পাৰোঁ দাইল চব্জি যি থাকে গোটেইবোৰ খুৱাই পঠিয়াওঁ। আবেলি হোটেলত কিবা ৰুটি টাইপৰ কিবা চাহ তাহ খাই লয়। আকৌ ৰাতি 10টা বজাত ভাত খায়। সেইকাৰণে 6:15তে মই ভাত পানী ৰান্ধি 9 বজাত খুৱাই মেলি পঠিয়াওঁ। এতিয়া চাওকচোন, তথাপিও মোৰ সন্দেহ এটা হৈ থাকে, চুলি থাকিব নেকি তেনেকুৱা ভাৱ এটা আহি থাকে। আৰু এনেকৈ মই শাকখিনি কাটি ল'ম। সৰু ল'ৰা ছোৱালী থাকিলে উপায় নাই, সেইকাৰণে যিমান সোনকালে হয় আগতেই কৰিবলৈ ভাবোঁ। আৰু যিমানখিনি হয় মই ৰাতিয়ে কৰি থওঁ, ৰাতিপুৱালৈ খুব কম কামহে থওঁ। আৰু তেনেকৈ ঘৰত কোনো নাই যিহেতু নিজেই গোটেইখিনি কৰিবলগীয়া হয়। আৰু যিসকলে তেনেকৈ অকলে থাকে বা কৰে তেওঁলোকে বুজি পায় সেইটো কথা। এতিয়া মই আলু আৰু শাক গোটেইবোৰ ভালকৈ কাটি লৈছোঁ। আৰু এইফালে মই যোৱাকালিয়ে কাপোৰখিনি মেচিনত ভৰাই থৈছিলোঁ। এবাৰ ঘূৰালোঁ আৰু ঘূৰোৱাই হোৱা নাই, সেইকাৰণে ভাবিলোঁ এতিয়া পানীটো খুলি দিওঁ। আৰু আমাৰ এই মেচিনটো অট'মেটিক নহয়, মাজে মাজে পানী চানী দি থাকিব লাগে। অট'মেটিক হ'লে সুবিধা হয় আচলতে। আৰু মাছখিনি মই ৰাতিপুৱাই উঠি ফ্ৰিজৰ পৰা উলিয়াই থৈছিলোঁ। এতিয়া মই মাছত নিমখ আৰু হালধি ধুনীয়াকৈ লগাই ল'ম। আৰু এই মাছটো দেখিছেনে, এই মাছটো নেৰিয়া মাছ বুলি কয়। আৰু এপ্ৰিল মে' মাহত নদীত খুব ওলায়। আৰু নলটেঙা বুলি যিটো টেঙা থাকে, সেই টেঙাটোৰ লগত খাই খুব টেষ্ট লাগে। আৰু এইটো গৰৈ মাছ আৰু এটা বাত মাছ আছিলে। আৰু মাছখিনি মই পটাপট ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ দিছে উঠিলে ন। গুড মৰ্ণিং কৈ দিয়া, যোগে কোৱা গুড মৰ্ণিং। আৰু তেতিয়া তুমি কুকুৰটোক কি পিন্ধাই দিলা এখন? কি পিন্ধা? এতিয়া নকৰে আৰু ন, এতিয়া লৈ থাকা। কৈ দিয়া এতিয়া তুমি কি খাবা, এতিয়া কৈ দিয়া। দামী বিস্কুট খাবা? তোমাৰ দামী বিস্কুটটোৰ নাম কি কৈ দিয়া, নামটো কোৱা আকৌ তোমাৰ দামী বিস্কুট। বিস্কুট বাই বাই কৈ দিয়া। মই খাই লওঁ দেই কৈ দিয়া। মাছ ভজা কেৰাহীখনতে মই ভাজিখিনি পাতি দিছোঁ। আকৌ বেলেগ এখন কেৰাহী ব্যৱহাৰ নকৰিলোঁ, আৰু এইখনতে হৈ যাব। এনেকৈ মই ভাজিখিনি ধুনীয়াকৈ বুটখিনিও লগতে দি দিলোঁ। খাবলৈ টেষ্টি হয়, কিন্তু কালাৰটোৰ কাৰণে মোৰ কেতিয়াবা খাবলৈ মন নাযায়। এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল। আৰু এতিয়া জানেনে কিমান সময় হৈছে? 7:30 বাজিছে। আৰু মই ভাতখিনি এতিয়াই বাঢ়ি থৈ দিছোঁ।
যিহেতু দিছেঙে মোক আমনি কৰিব আৰু সময়ত মই দেউতাকক ভাত দিব নোৱাৰিম, সেইকাৰণে মই ভাতখিনি এনেকৈ বাঢ়ি আৰু এখন ফুটাক এনেকুৱা খৰাহী বা গামলা এখনেৰে মই ঢাকি থওঁ আৰু ভোট জলকীয়া আচাৰটো দি দিছোঁ, যদি ইচ্ছা কৰে খাব আৰু। এতিয়া মই কাপোৰখিনি মেলিবলৈ বাহিৰলৈ আহিছোঁ, ৰ'দ ওলালেই, সেইকাৰণে এতিয়াই মই কাপোৰখিনি মেলি ল'ম। দেউতাক আৰু দেহা থাকোঁতে, দেহা যিহেতু অকণমান পাছত কলেজলৈ যাব, 9:30 মান বজাত যাব। আৰু আমাৰ ঘৰটো দেখিছেনে, আমাৰ ঘৰটো কিন্তু বাঁহৰ হয়, কিন্তু এই যিখন খিৰিকী দেখাইছোঁ খিৰিকীখনৰ তলৰখিনি ইটাৰ হয় আৰু বাকী গোটেইবোৰ বাঁহৰ হয়। আমি এনেই টেম্পৰেৰীকৈ থাকিবলৈ 2টা ৰুম বনাইছিলোঁ আৰু এটা কিটচেন, লেট্ৰিন বাথৰুমৰ সৈতে, কিন্তু পিছত মানে গোটেইবোৰ থাকিব পৰা উপযোগী নোহোৱাৰ কাৰণে পকা কৰি লোৱা হ'ল। এনেকৈ এতিয়া আছোঁ আৰু আমাৰ বাঁহৰ ঘৰত এটা বেচিনো লগাই লৈছোঁ দেই, হাত ধুবৰ কাৰণে। আচলতে বাঁহৰে হওক বা পকাই হওক, যিয়ে নহওক, ঘৰখনত থাকিব সুবিধা হ'ব লাগে বা সুবিধাখিনি কৰি ল'ব পাৰিব লাগে, তেতিয়া থাকি ভাল লাগে। এতিয়া মই পটাপট আহিছোঁ আৰু বিচনাখন ঠিক কৰি লওঁ। দিছেঙক বিস্কুট চিস্কুট খুৱাই মই আজৰি কৰিলোঁ, যিহেতু এতিয়া পটাপট বিচনাখনো ঠিক কৰি লৈছোঁ। মুঠতে মই দেউতাৰ ঘৰত থাকোঁতেই কামখিনি কৰি শেষ কৰি ল'ব বিচাৰোঁ আৰু। আৰু ঘৰটোত আমি ৰঙো কৰি ল'লোঁ, দেখিছেনে? থাকিবলৈ ভাল লাগে আৰু ৰাতিপুৱা শুই উঠি ঘৰখন চাফ চিকুণ হৈ থাকিলে মনটোকে ভাল লাগে। সেইকাৰণে বাঁহৰ ঘৰ হয় যদিও আমি ঘৰটো মানে ধুনীয়া কৰি লৈছোঁ বুলি মনটোতে ভাবোঁ। এতিয়া দুপৰীয়া মই চুলিখিনি ধুই আহিলোঁ। ৰাতিপুৱা যে সকা খুন্দাকৈ গাটো ধুলোঁ, চুলিখিনি ধুবলৈই পাহৰি থাকিলোঁ। এতিয়া মই ধুনীয়াকৈ চুলিখিনি ধুই আহিলোঁ আৰু এইফালে আমাৰ দিছেং শুই আছে, তাকো গা পা ধুনীয়াকৈ ধুৱাই দিলোঁ। গা ধুৱাই দিলে সি আৰু টোপনি যায় ধুনীয়াকৈ। তাৰ একেদিন গাটো খুব বেয়া আছিলে, আজি অকণমান ভাল পাইছে আৰু উৎপাতো বহুত বেছি কৰে, খুব খেলি থাকে। এতিয়া আবেলি খাবৰ কাৰণে আমি কিবা এটা বনাব লৈছোঁ, আলু আৰু পিঁয়াজ এনেকৈ গুচাই লৈছোঁ। কি বনাওঁ জানো তাকে ভাবি আছোঁ। বাহিৰত বতৰটো চাওকচোন, ইমান ধুনীয়া, আজি ৰ'দো নাই বৰষুণো নাই। আবেলি ভিডিঅ' কৰিব পাহৰি গ'লোঁ আৰু এতিয়া গধূলি ধূপচাকি জ্বলোৱাৰ পিছত দিছেঙে হাৰমনিয়াম বজাওঁ বুলি ক'লত হাৰমনিয়ামখন উলিয়াই দিলোঁ। আৰু এই হাৰমনিয়ামখনৰো এটা কাহিনী আছে আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে কণ্টিনিউ চাই যাব, তেতিয়া গম পাব। আৰু আমাৰ দিছেঙে খুব ধুনীয়াকৈ গান গাব পাৰে দেই। গানটো গাই দিয়ে, তেতিয়া হাৰমনিয়ামখন নিজে নিজে বাজি যাব। গোৱা, গান এটা গাই দিয়ে। বাবা, স্পীকাৰটো বৰ ভাল লাগিছে দেই। বাবা বা, পাৰিছা? আকৌ বুজা, আকৌ নাই কয় কাটিলে ক'ত? অঁ বজোৱা। বা বাপৰে, ৰ'বা মই গান এটা গাই শুনাইছোঁ দেই তোমাক। তুমি সৰুতে যে গাইছিলা গানটো গোৱাচোন, জোনাকৰে ৰাতিবোৰে, গোৱাচোন। বা সেনেকে জোনাকৰে ৰাতি, কোৱাচোন। বুৰে কিয় আহি বাৰে বাৰে আমনি কৰে। বাবা পাৰিলা আকৌ ন? পাৰিলা ন? ভালকৈ নামিবা, ভালকৈ। আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।